চাহ খাম প্ৰথমবাৰ ভাল লাগিছে চেষ্টা কৰি আৰু হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভাল। মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ফেচবুকত চাই আছে, ফেচবুক পেজটিও ফ'ল' কৰি থ'ব। চ' আজি আহিছিলোঁ মানসত। তো মানসত দেখা পালোঁ মানস ফেষ্টিভেল চলি আছে। চ' ফেষ্টিভেলৰ কিছুমান অংশ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। তো ভালেই লাগিব। আমাৰ ইয়াতে অসমৰ কলা সংস্কৃতিৰ মানে কিছুমান অংশ ইয়াত সজাই পৰাই বনাই ৰখা আছে। চ' ভাল লাগিব। তো বলক তেনেদৰে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গো। এটা কুকুৰা প্ৰতিযোগিতা। ধুনীয়া আৰু গাঁৱলীয়া পৰিৱেশ টাইপ কৰিছে। আমাৰ অসমীয়া গামোচা ধান ৰখা ভঁৰাল মন্দিৰ বনাইছে। উড়াল উড়াল অসমীয়াৰ মানে প্ৰতিষ্ঠানবোৰ ইয়াতে ধুনীয়াকৈ সজাই পৰা ৰাখিছে। ভাল লাগিছে আৰু চব চুলাই ভাল লাগিছে। ধুনীয়া আৰু চবচোন ধুনীয়া চাংঘৰ বনাইছে। এইটো চব চাংঘৰ ৰেষ্টুৰেণ্ট আছে। বাইদেউ চাহ দিব চব কাপ। বাইদেউটো চাহ বনাই আছে নেকি? চাহ খাম। হৈ আছে অলপমান ৰ'ব লাগিব। আমাৰ অসমীয়া ধুনীয়া এটা সংস্কৃতিৰ নিচিনা একদম ধুনীয়া আৰু ভাল কৰিছে। তাৰপিছত ধুনীয়া সুন্দৰ পৰিৱেশ। চব সকলোৱে আহি ইয়াতে চাহ পানী কিবা কিবি খাই আছে। চব ধুনীয়া বনাইছে কিন্তু দেই, ভাল লাগিছে। চব বাকী আছে আৰু দেখুৱাই আছোঁ গোটেই চাই হওক। এই ইমান ধুনীয়া লাগিছে পৰিৱেশটো মানে চাই, মানে মই যেন এখন গাঁৱৰ মাজত আছোঁ তেনেকুৱা যেন লাগিছে গাইছে। ত' ধুনীয়াকৈ এইবোৰ চাংঘৰ বনাইছে, কিবা বনাইছে, চব ভাল লাগিছে। কি ধুনীয়া এইবোৰ ঘৰ চাওক, এইবোৰ চাচোন কি ধুনীয়া চাই লওক, ভাল লাগিছে। আৰু আমাৰ অসমীয়া সংস্কৃতি
মিউজিয়াম টাইপ লাগিছে মিউজিয়াম টাইপ লাগিছে চাওকচোন কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ চাইড চাইডৰ চাইড মানে এনেকৈ মানে গাঁৱলীয়া টাইপ পৰিৱেশ ভাল লাগিছে আৰু ইয়াতে বহি কিনে চাই আছে কি ধুনীয়া এটা সংস্কৃতি অসমীয়া সংস্কৃতি গাঁৱলীয়া পৰিৱেশ আৰু ইমান ধুনীয়া লাগিছে ভাল লাগিছে দাদা দাদা এই ফেষ্টিভেলটো কিমান দিন থাকিব ন 7 দিন 7 দিন আজিলৈকে 3 দিন চলি আছে অকণমান কিবা কৈ দিয়ক আজিলৈকে 3 দিন চলি আছে ইফালে আৰু অকণমান এইফালে আহিলে ভাল লাগিব 7 দিন চলি আছে 7 দিন এই জেগাখিনিৰ নামটো মানছে পৰে নেকি এইটো বাবাৰী বাবাৰী অঁ এই কি ধুনীয়া লাগিছে নহয় কলা সংস্কৃতি এইটো ফাৰ্ষ্ট টাইম কৰি আছো প্ৰথমবাৰ ভাল লাগিছে আৰু এইটো চেষ্টা কৰি আৰু আপডেট কৰাৰ কাৰণে চেষ্টা কৰি আছো মানে আমি হয় হয় কি ধুনীয়া চাব পাৰিছে গাইছ ইমান ধুনীয়া মানে আমাৰ অসমীয়া সংস্কৃতিবোৰ মানে ইয়াতে সজাই পৰাই ৰাখিছে চাওক এইবোৰ চাওক আগত আজিকালিতো এইবোৰ আগতে কলৰ হেৰিত মানুহে ভাত খাইছিলে এতিয়া ধৰ সেইবোৰ বস্তু ইয়াতে বনাইছে চাওকচোন ভাল লাগিছে আৰু যিয়ে নহওক ভাল লাগিছে আৰু দেই এইটো উৰাল বুলি কয় ভাল বস্তু বনাইছে কিন্তু আৰু এনেকৈ দাদাহঁতে চাহ তাহ খাই আছে ইয়াতে আৰু দেখিছে ঠিক আছে আহিছোঁ ধুনীয়া বনাইছে সেই এখনো বনাইছে সেই এখন এইটো চাবলৈ মানস আই লাভ মানস মানস মানে মানস তাকে চ' গাইছ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ মানসৰ পৰিৱেশটো কেনেকুৱা দেখাই পেলাই আপোনালোকে ভাল এটা অসমীয়া কলা সংস্কৃতি মানে ইয়াত ধুনীয়া সজাই পৰাই বনাই ৰাখিছে ভাল লাগিছে আৰু ঘৰকেইটাই যেনিবা কি ধুনীয়া সৰু ঘৰ মানে আমি অসমীয়া মানুহ যেনেকৈ থাকোঁ গাঁৱলীয়া এৰিয়াত তো সেনেকুৱা হিচাপত বনাইছে ভাল লাগিছে তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিকালি বাই বাই